হৈছে আণ্ডাৰৱৰ্ল্ড হিট মাৰিব মানে তিনিজন মানুহ বুলি কোৱা নাই, তিনিটা আখৰৰ নামবিলাকৰ কাৰণে নিপন, জুবিন আৰু তাতে মেইনজনটো আছে বিজু হ'লে কিডাল হ'ব, পিছফালে আকৌ ফুক ন হয়নে? গতিকে হিট হ'বই হয়নে নহয়? এই তিনিটা মানে তিনিজন য'ত নিৰঞ্জনটোত ন নটো থাকিব লাগিব কিন্তু তেনেকৈ চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন জেকচন ন জেকচন ন থাকিব লাগিব হ'ব পাৰে এইখন চিনেমাত যতীন তপন নাই নাই বাৰু বাট জুবিন নিপন হয়নে? বিজু ফুকনতো আছে 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 বাকী গোটেইবোৰ আছে অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন যতীন নয়ন এই কেইজনমান থাকিলে আৰু তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে তিনিটা আখৰ লাগিবই, তিনিটা আখৰ